নমস্কাৰ বন্ধুসকল, মই কাশ্যপ মোৰ নতুন এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। বন্ধুসকল, ভিডিঅ' নাহা মিনিমাম 1.5 বছৰ মানে হ'বহি হ'ল। মই মেট্ৰিকৰ আগতে এটা ভিডিঅ' বনাইছিলোঁ, কামাখ্যা গৈছিলোঁ আৰু এনেকৈ দেখুৱাইছিলোঁ, অলপ জেগালৈ ফুৰিব গৈছিলোঁ কলেজৰ ফালৰ পৰা। চ' এতিয়া তাৰপিছৰ পৰা ফোনো বহুত চেঞ্জ কৰা হৈছে আৰু জিমেইলটো মানে 2 ষ্টেপ ভেৰিফিকেশ্যন কৰি থোৱা আছিলে, সেইটো ফোন ভাঙি গ'ল। সেইটো ফোন ঠিক কৰি আকৌ বেলেগ এটা ফোনত জিমেইলটো লৈ মেলি এতিয়া ইউটিউব চেনেলটো মই ভাবিছোঁ যে এটা ভিডিঅ' আপলোড কৰোঁ বা কেনেকুৱা কি হৈ আছে চেনেলটো মই তাকে চাওঁ। আৰু বহুত দিনে ভিডিঅ' দিব পৰা নাই, বহুত অসুবিধা, বহুত প্ৰব্লেমৰ মাজেৰে এতিয়া আকৌ পুনৰ ইউটিউব চেনেলটো জিমেইলটো মই পাইছোঁগৈ। তাকে ভাবিলোঁ যে ভিডিঅ' আপলোড কৰিবই লাগিব। আৰু একাউণ্টটো চালোঁ যে মই বহুতখিনি ডাউন হৈ গৈছে আৰু আপোনালোকে ভিডিঅ'টো শ্বেয়াৰ কৰিব, শেষলৈকে চাব, তেতিয়াহে আকৌ একাউণ্টটো লাহে লাহে অকণমান পৰিপূৰ্ণ হ'বগৈ। চ' ব'লক আজি ভিডিঅ'টো আৰম্ভ কৰোঁ, কি কৰোঁ কি নকৰোঁ সকলোখিনি দেখুৱাই যাম, শেষলৈকে চাই থাকিব আৰু ছাবস্ক্ৰাইবটো লগতে কৰি দিব, লাইক এটা কৰি দিব। চ' ব'লক আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। যোৱাৰ আগতে আৰু এটা বস্তু আপোনালোকক দেখুৱাই লওঁ। বস্তুটো মানে মই এণ্ট্ৰক 125 এখন লৈছিলোঁ, এবছৰে হৈ গ'ল। চ' ইউটিউবত ভিডিঅ'জ দিও এৰিবও পৰা নাই, তেনেকৈ দেখুৱাবও পৰা নাই। লগৰখিনিয়ে গম পাইছে, ইউটিউব যোনটো ফেমিলি আছে বহুতে গম পোৱা নাই, হয়তো মই ইনষ্টাত আপডেটবিলাক বা ফটো প'ষ্ট কৰিয়ে থাকোঁ, ৰিল তেনেকৈ দেখিছে হয়তো। এতিয়াও মই ইউটিউবত কৈ দিছোঁ গোটেই ফেমিলিটোত যে এণ্ট্ৰক 125 এখন লৈছোঁ, 1 বছৰমান হৈয়ে গ'ল। চ' ব'লক ফাৰ্ষ্ট টাইম আপোনালোকক স্কুটিখন দেখাওঁ, তাৰপিছতে ব'লক লৈ পেলাই যাওঁ, ওলাই যাওঁ, অলপ কাম বনো আছে, কামকেইটা কৰি আহোঁ। মানে স্কুটিখন লোৱা প্ৰায় এতিয়া 1 বছৰে হৈ গ'ল। সেইদিনাখন মাজতে ধুনীয়াকৈ হেলমেট লৈ লৈছোঁ। এই হেলমেটটো বহুত ইম্পৰ্টেণ্ট, নহ'লে পুলিচে ধৰিলে। লাইচেঞ্চটো বাৰু নাই, মোৰ 18 হৈছে, মই এপ্লাই কৰিব লাগিব। লাইচেঞ্চ নোহোৱাকৈ মোটামুটি অলপ চলাই থাকোঁ। চ' এপ্লাই কৰিব লাগিব, লাৰ্ণাৰটো আছে বাৰু। আৰু এতিয়া ব'লক যাওঁ তাকে। আৰু এতিয়া উৰিয়াগাঁও চক পাই গ'লোহি আৰু উৰিয়াগাঁও চকৰ পৰা আমি যাব লাগিব ৰাইট চাইডে, নগাঁও টাউনৰ চাইডে। আৰু এতিয়া পাই গ'লোহি ডিব্ৰুগড় আৰু অলপমান আগলৈ গৈ পেলাই ডেকাচাঙৰ ওচৰতে চেলুনখন আছে। পেলি ইউ টাৰ্ণ ল'ব লাগিব, ইউ টাৰ্ণ লৈ কিনে এইখন ডেকাচাং আৰু এইখন হৈছে চেলুন ওপৰত আছে। চ' ব'লক এতিয়া গৈ চুলিকেইডাল কাটি লওঁ, চাই থাকক আপোনালোকে। চুলিটো দীঘলো হৈছে আৰু এতিয়া গৰম দিন, তাতে দৌৰিবও লাগিব, তাতে বাছ ঘাট মাৰি যাওঁ বুলি ভাবিলোঁ। আৰু এতিয়া চুলি তুলি কাটি হৈ গৈছে, পূৰা টগলা কৰি দিছোঁ, টপা লাগিছে আৰু একো নাই আৰু এতিয়া চুলি তুলি কাটি পেলাই আহিলোঁ আৰু এতিয়া ভিতৰ হৈ পেলাই ঘৰলৈ গৈ আছোঁ। আৰু যোনকেইটা কাম আছিল, কামকেইটা মই কৰি ল'লোঁ, কৰি হৈ গ'ল। আৰু মানে ইমান ভিডিঅ' বনোৱা নহ'লে, চ' চৰি, বেয়া চেয়া নাপাব বন্ধুসকল। মই এতিয়া ঘৰ আহি পালোহি আৰু চুলিখিনি পূৰা বাছ কাট মাৰি দিছোঁ, পূৰা চুটি কৰি দিছোঁ। মানে গৰম দিনো আহিছে, দৌৰা কৰাও হৈ থাকে, ঘামিব, চুলি সৰিব, সেইটো কাৰণে চুলিখিনি একদম টকলা কৰি দিছোঁ। বেয়া লাগিছে আৰু একো নাই, টকলা কৰি থাকিলেই ভাল আৰু। তাকে এতিয়া টাউনতো গ'লোঁ, গৈ পেলাই ইমান ভিডিঅ' ক্লিপ লোৱা নহ'লে, কাম কেইটামান আছিল, কামকেইটা কৰিলোঁ, চুলি কাটিলোঁ, তাৰপিছতে আহিলোঁ। এতিয়া বহুত দেৰি হৈ গ'ল, 3টামানেই বাজিলে। আৰু এতিয়া আছোঁ আমাৰ পিছফালে, পূৰা একদম ৰ'দ চ'দ গ'ল, বৰষুণে দিয়ে নেকি আৰু নাজানো। চাই লওক, বতৰটো একদম ঢেলেকা ধুপুকা কৰি আহিছে আকৌ। আৰু বন্ধুসকল, মই ভাবিছোঁ যে স্কুটি লৈছোঁ আৰু তাকে ভাবিছোঁ যে মই মটো ব্লগিং মানে কৰিম বুলি। চ' আপোনালোকে কমেণ্টত ক'বচোন যে কৰিলে ভাল হ'ব নে এনেকৈ ব্লগ বনাই। মটো ব্লগিং কৰিলেতো ভালেই লাগিব বাৰু, কিন্তু তেওঁ ছেটআপটো এতিয়া মোৰ হাতত নাই, মই আনিব লাগিব। অনাৰ পিছতে আপোনালোকে লাহে লাহে আৰু চেনেলত লাহে লাহে মটো ব্লগ দেখিব আৰম্ভ কৰিব। আৰু আপোনালোকেও ছাপোৰ্ট কৰি যাব সদায় এনেদৰে আগবাঢ়ি যাবলৈ। আগৰ যোনটো চেনেল আছিলে সেইটোততো প্ৰায় 2K হৈছিলে ছাবস্ক্ৰাইবাৰ, কিন্তু উপায় নাই আৰু, সেইটো ষ্ট্ৰেক কৰিলে, 3টা ষ্ট্ৰেক পৰিলে আৰু সেইটো গ'ল। তাকে মানে তাৰপিছৰ পৰা ইমান ভিডিঅ' চিডিঅ' বনাবলৈও মন নোযোৱা হ'ল।
আৰু বহুত দিনৰ পৰা ভাবোঁ ফোন প্ৰথমতে এটা ফোন আছিলে তাৰপিছত ফোনটোত মানে কি হৈ গৈছিল ফোন বহুত চেঞ্জ কৰিলোঁ মেট্ৰিক এক্সাম দিয়াৰ পিছৰ পৰা বেলেগ ফোনো ল'লোঁ সেয়াও ভাঙিলে বেয়া হ'ল মানে চেনেলটো যেতিয়া গ'ল ন ইটো চেনেল তেতিয়া মানে ইমান ব্লগ ষ্টক বনাবলৈ মন নোযোৱা হ'ল তাৰপিছত এতিয়া ফোন এটা লৈছোঁ তাৰপিছত আকৌ ইটো ফোনৰ ডিছপ্লে গৈছিলে আকৌ 2 ষ্টেপ ভেৰিফিকেশ্যন কৰি থোৱা আছিলে জিমেইলটো তাৰপিছত আকৌ ডিছপ্লে চেঞ্জ কৰি বেলেগ এটা ফোনত জিমেইলটো লৈ পেলাই তাকে এতিয়া ভাবিলোঁ যে সেইবিলাক কথা ভাবি থাকিলে নহ'ব আগৰ যি চেনেল আছিল গ'লটো গ'লেই এতিয়া আকৌ নতুনকৈ এইটো ষ্টাৰ্ট দিছোঁ যেতিয়া লাগিব আপোনালোকে সেইটোৱে ছাপোৰ্ট কৰিব আগবাঢ়ি যাবলৈ আগুৱাই যাবলৈ আপোনালোকৰ সহায় লাগিব সহায় হ'লেহে ছাপোৰ্ট কৰিলেহে আগুৱাই যাব পাৰিম আৰু আজি ব্লগটো মানে ইমানেই আছিলে মই অলপমান সৰুকৈ ভিডিঅ' এটা বনাই দিবলৈ চেষ্টা কৰিলোঁ ইমান ভাল কণ্টেণ্ট নহ'লেও আপোনালোকক জনালোঁ যে চেনেলত আৰু এতিয়াৰ পৰা নতুন ধুনীয়া কণ্টেণ্টৰ ভিডিঅ' আহি থাকিব আৰু যোনে নতুনবাৰৰ ভিডিঅ'টো চাই আছে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব ধুনীয়া কণ্টেণ্টৰ ধুনীয়া ব্লগ আপোনালোকে এই চেনেলত দেখিব পাব আৰু যোনে আগৰ পৰা ছাবস্ক্ৰাইব কৰি থৈছিলে তেওঁলোকেও শ্বেয়াৰ কৰিব লাইক কৰিব আৰু আগুৱাই যাবলৈ সহায় কৰিব তাকেই কৈ পেলাই আজি ব্লগটো সামৰণি মাৰিছোঁ তো বাই নেক্সট ভিডিঅ' লগ পাম টাটা বাই